বিটিচিৰ প্ৰাক্তন চিফ তথা BPF দলৰ সভাপতি মাননীয় শ্ৰীযুত হাগ্ৰামা মহিলাৰী ছাৰৰ এটা সৰু অপাৰেশ্যন হোৱা বুলি আমি জানিব পাৰিছোঁ আৰু এই চেগতে তেখেতৰ আমি আৰোগ্য কামনা কৰিছোঁ। এতিয়া চাওক, মূল কথাটো হ'ল যে যিটো অপাৰেশ্যন, সেই অপাৰেশ্যনক লৈ কেন্দ্ৰ কৰি যোৱাকালি এটা তথাকথিত চেনেল ৱেব পৰ্টেল নাম হ'ল বড়োলেণ্ড বুবলি, আৰু এই বড়োলেণ্ড বুবলি যিটো চেনেল, এই চেনেলে এটা হাগ্ৰামা মহিলাৰী ছাৰৰ ওপৰত বিৰূপ মন্তব্য আগবঢ়োৱা আমি দৃষ্টিগোচৰ হৈছোঁ। আৰু সেই মন্তব্যটো এনেকুৱা ধৰণৰ আগবঢ়াইছিল যে হাগ্ৰামা মহিলাৰী ছাৰৰ পেটত পাথৰ, যে 17 বছৰ হাগ্ৰামা মহিলাৰী ছাৰে বোলে বড়ো ৰাইজক প্ৰতাৰণা কৰিছে, শুহি খাইছে, তো তাৰ কাৰণে তেখেতৰ বোলে পাপ লাগিছে, সেইকাৰণে পাথৰ হৈছে। এইটো এটা মানে খুব মানে তৰল বাক্য, কাৰণ বেমাৰৰ লগত এইটো কি সম্পৰ্ক আছে? বেমাৰ আপোনাৰো হ'ব পাৰে, বেমাৰ মোৰো হ'ব পাৰে। সেই বুলি এনেকুৱা ধৰণৰ এটা ৱেব পৰ্টেল নিউজ চেনেলে বাক্য আগবঢ়োৱাটো কিমান দূৰ যুক্তিসংগত হৈছে সেইটো ৰাইজে বিচাৰ কৰি চাইছে। তাকো কোনোবা একজন বেলেগ মানুহ যে বেলেগ ব্যক্তিয়ে বা কোনোবা সংগঠনে যে কৈছে সেইটোও নহয়, তেওঁলোকে চেনেলটোৱে, বড়োলেণ্ড বুবলি চেনেলটোৱে নিজাববীয়াকৈ এই বাক্যটো তেওঁলোকে আগবঢ়াইছে। এতিয়া আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি ক'লে কি বুজো? সংবাদ মাধ্যম। এতিয়া সংবাদ মাধ্যমে নিজাববীয়াকৈ এনেকুৱা এটা বাক্য আগবঢ়োৱাটো কিমান দূৰ যুক্তিসংগত? তেওঁলোকে নিউজ চেনেল কেনেকৈ চলায় বা কোনবিলাক আপলোড কৰিব লাগে, কেনেকুৱা ধৰণৰ মন্তব্য প্ৰদান কৰিব লাগে তেওঁলোকে নাজানে নেকি? তেওঁলোকে বহুত শিকিবলগীয়া নিশ্চয় আছে। তেওঁলোকে এইবিলাক আগতে ভালকৈ তেওঁলোকে জানি বুজি লওক। তৎক্ষণাত কিবা এটা ৱেব পৰ্টেল চেনেল খুলি থৈ দিব আৰু যা তা নিউজ তেনেকৈ আগবঢ়াব, এইটোতো যুক্তিসংগত নহয়। কাৰণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি ক'লে আমি নিৰপেক্ষতাক বুজোঁ। তেওঁলোকে নিৰপেক্ষ দৃষ্টিভংগীৰে চোৱা নাই, তেওঁলোকে এটা তৰল বাক্য আগবঢ়াইছে। আৰু যিটো বাক্য এটা আমি যদি মানৱীয় দৃষ্টিভংগী চাওঁ, কোনোপধ্যে গ্ৰহণযোগ্য নহয়। এইটো বেমাৰ আৰু শাসনকাল এইটোৰ লগত কোনো জড়িত নাই, এইটো এটা তৰল বাক্য আগবঢ়াইছে। গতিকে আমি এই চেনেলটোক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এই যি বড়োলেণ্ড বুবলি নামৰ চেনেলটো আছে, তেওঁলোকক আমি বৰ্জন কৰিছোঁ আৰু ৰাইজকো বৰ্জন কৰিবলৈ আহ্বান জনাইছোঁ। এনেকুৱা ধৰণৰ নিকৃষ্ট আৰু তৰল বাক্য আগবঢ়োৱা চেনেল আমাৰ সমাজত কোনোপধ্যেই আমি বিশ্বাসত ল'ব নোৱাৰোঁ। আৰু সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক দিনত যাতে তেওঁলোকে এনেকুৱা ধৰণৰ বাক্য আগ নবঢ়ায়, তাৰ কাৰণে আমি বিজনী জিলা যুৱ BPFৰ পৰা সকীয়াই দিব বিচাৰিছোঁ আৰু তেওঁলোকক অৱগত কৰিব বিচাৰিছোঁ যে আমি খুব কম সময়ৰ ভিতৰতে আমি তেওঁলোকক FIR দিবলৈ গৈ আছোঁ। ধন্যবাদ।